বহুদেৱ ঘৰে ব্যক্ত ভৈলাৱাসী কেহি পুন ব্ৰহ্ম কৃষ্ণ নন্দ নন্দন জগত বন্দন চৰণে শৰণ লৈলো কৃষ্ণৰ পদৰ মধুৰ ভয়কে আকে বিগ্ৰহ বলো নিষেধে কহয় ভৱ দুখময় চৰণে নেৰিয়া চৌৰাশী নৰক গৃহে থাকি বন্ধু অগুচায়ো সংসাৰ মায়া গৃহ বাস ভাৰ্যাৰে দাস পহিলো পৰম আৰ্যা বানৰ যেন নৰ্তকে নচাৱে মোৰ পুত্ৰ দ্বাৰা বস্তু অলংকাৰ কেন মতে ভালে খাই ৰাতি দিনে মন কৈত পাই বুদন এই সমাধিত যাই নাৰী ৰূপ যেন অন্ধ পুপ আমি তাতে অল্প অন্ধমতি নৱগোটা দ্বাৰে মূত্ৰ বহে নাটক ভাল থাকে চিৰকাল যেন চৰাই সূৰ্যকান্তি যেন চন্দ্ৰৰশ্মি পাইলে সন্ধ্যা বেলা গুলি যাই নাসভা পদ মহাহাস্য পদ মহিলে কিনো অজ্ঞানে জলমল দ্বাৰে দুয়োটা দুৰ্গন্ধে মানে অসামান্য জনক প্ৰতি বোলো প্ৰিয় বাণী নিন্দা নকৰিবা মোক অধিক জানি আকাশত পক্ষী উৰে যত যত পাৰে মই পদ পঢ়ি বহুমতি অনুসাৰে যদ্যপি শাস্ত্ৰৰ মই নজানো তথাপিতো পঢ়ি বহু কৃষ্ণৰ চৰিত্ৰ যেন বৰিষয় মেঘে গংগাৰ ৰূপৰে মিছ জলু মহাপাত হস্তে তাৰ যেন অগ্নি কাঞ্চ কাঠ দহি কৰে চাই পাপী উনিষ্টাৰ হুৱে সাধু সংগ পাই হৰি কৌদেশী যিটো আৱশ্যৰতে তন্ত্ৰ মন্ত্ৰ শ্ৰুতি বেদ তভু নাটনা তাকো যেন শুনিতে সুন্দৰ কিনো জন্ম কৰ্ম গুণ নাহি জৰৰ পদ্য পদ্য পদ আৰম্বৰ চমৎকাৰ তাক যিটো পঢ়ে কোনে বৃথা শ্ৰমকাৰ তাক পঢ়িব ৰখিজনে মহাপ্ৰীতি পাই যেন বেংগে আত্ৰাসিয়া পুৰে পানী পাই আৰু বাৰ নমস্কাৰ পদাৰ বিন্দত শুনিও কবিতা শাস্ত্ৰ হয় যেন মত উপনিষদ বেদ মত ধেনু ৰূপ ভৈল ধনঞ্জয় বৎস জানা দুহক গোপাল গীতা শাস্ত্ৰ
দুধ বলা অনিত সমান পৰম আনন্দে সাধু সবে কৰে প্ৰাণ ঈশ্বৰ বোলতময়ী পৃথিৱীৰ ভাৰ সংগৰিবো মাত আৰু যাইবো পুনবাৰ এক যে পাপিষ্ট পোৱা কলি দুৰ্ঘোৰ সংসাৰ কোনমতে মোৰ ভক্তে পাৰ মোহে আৰ সাক্ষাৎ ঈশ্বৰ জানি বাহা পূৰ্ণ অংশে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ ব্যক্ত ভৈলা যদু বংশে পাছে কৃষ্ণই অংশৰূপ বাক্য কৰিবা যক অৰ্জুন কহিলন্তৰণ ভূমি মাজ অৰ্জুন নিমিত্তে ভোলা লোক উপকাৰ তাকে কহি শুনি ভক্তে তৰুক অহংকাৰ আপোনাৰ মুক্তি কৰিলা কহিলা সংকেত কহিলা জাতু গীতা নাম থৈলা আনক আছে কৃষ্ণৰ মুখৰ গীতা সাক্ষাতে অনিত ঈশ্বৰৰ বেদ বাক্য বুজিতে নপাৰে আচুক যে আনন্দম নুবুজে শংকৰে ঈশ্বৰত বিনে বেদ নজানয় আন যাক বুলি গীতা শাস্ত্ৰ বেদৰ প্ৰমাণে গুহ্য গঞ্চ গুহ্য অৰ্থ যেন মহুদুৰী শুনিলে ধৰ্ম অৰ্থ চতুৰ্বৰ্গ সিদ্ধি কৃষ্ণ ধৰ্মক্ষেত্রে কুরুক্ষেত্রে সমাবেশা যজ্ঞ মা মমকা পাণ্ডবিশ্ব মুঘন্তম সঞ্জয় তাৰ মানে কুৰুক্ষেত্ৰখন হ'ল ধৰ্মশাস্ত্ৰ বহি আছে কুৰুক্ষেত্ৰখন ধৰ্মক্ষেত্ৰ সেই তাত তাৰমানে হেৰি যুদ্ধ হ'ব নহয় সেই তাত কি হয় কি মেলিব সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত এই কথাখিনিকে ধৃতৰাষ্ট্ৰ বদতি যে শুনিও সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভোলা কেন বিস্ময় আদি কৰি মহাৰথী গণ অকহা কোনে কেন মতে কৰিলে সঞ্জয় বদতি শুনি উক মহাৰায় দুয়ো কেনা কুৰুক্ষেত্ৰে ভৈল কথায় চক্ৰ দেউ পাতি কৌৰৱ সকল কেনাৰ কবদে বিধি কৰে তলব ৰাম পাতিলা সংকট বেহু পাণ্ডুৰ তনয় যেন পুতি ৰাহু সূৰ্য গাখীৰে সূৰ্য হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেউকান দেখা কেন বৰ বীৰ ভীম অৰ্জুন সমান কিখন দিশাই চকীবিত কেতু যুধান পদ বিৰাট কাশী ৰাজধৃষ্ট ধূম শৈৱ পুৰুজিত কুন্তি ভোজয় ভীম
শান্তয় পৰাজিত কিন্তু পতি উবেগয়ুতম নীল উভদ্ৰ সুমতি কৈতয়ৰ যোধা মন্য খাৰং হবীৰ কতি বিবয়াদি পঞ্চ পুত্ৰদুৰ্গীৰ অতিৰথি মহাৰথি কটু অধৰথি তাহাৰ লক্ষণ কওঁ শুনা মহামতি একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অধৰথি নাম হাজাৰ ৰথক এক ৰথে কৰে ৰণ মহাৰথী বুলি আক ভয় কৰিব জন ৰাম সংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে ৰথি নাম তাৰ আমাৰ দেখিও মুখ্য বীৰ গণ কৃত ব্ৰহ্মা অসৎ সমাদু কৰ্ণ দেৱী কৰ্ণ ভূমি স্বভাৱ দত্ৰ চাল শৈল কাম্বুজে বীৰ জয় দত্ত জ্ঞান বুদ্ধি কুল দেহ বেতাৰ গীতাৰ অৰ্থ নলা নয় মূঢ় যিটো গৃহত কৰিছে বাক বিঠাতে ইটো যিটো জনে গীতা পাঠ কদাপি নকৰে যজ্ঞ দান ব্ৰত পূজা মিছাতে কৰে যিটো মোৰহে গীতা কন কৰে যে আদৰ হোম জ্ঞান যজ্ঞ সবে পিঠা হয় তাৰ গীতা পাঠ কৰে কিন্তু আন নাহি কৰে মহাদুখী কিটো জন নৰকত পৰে যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই আসুৰিক জ্ঞান কিটো জানিবা নিশ্চয় শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰ যিটো জ্ঞান জানি তাৰ বিসৰ্জন দিব জ্ঞানী জন সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আশ্ৰয় বেদ বেদান্তৰে ধৰ্ম গীতা পঢ়ি পায় যিটো পাঠ কৰে কিবা লয়ে দেৱা নামে তীৰ্থত নদীত কিম্বা খাল গ্ৰাম ঘৰে নাথাকে সুতুৰ বয় শয়নে সপোনে সদা তুষ্ট নাৰায়ণ সিটোৰ কাৰণে গীতাৰ পাঠত কৃষ্ণ সন্তোষ মতে দেৱ
তীৰ্থ দানত মতে যিটো জনে ভক্তি ভাৱে গীতা পাঠ কৰে বেদ পুৰাণৰ ফল তপয়াকে ধৰে গীতা পাঠ কৰে যিটো যজ্ঞৰ আগত বৈষ্ণৱ মাজত কিম্বা দেৱতা থানত সিদ্ধ পীঠ কিলাৰয়া গত যুগ স্থানে আবুৱাকে অথবা পিতৃৰ শ্ৰাদ্ধ দিলে সৰ্বকীৰ্তি হয় তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ দিনে দিনে যিটো জনে গীতা পাঠ কৰে অশ্ৰমেধ ফল সিটো অৱশ্যেই ধৰে শ্ৰৱণ কীৰ্তন সদা গীতা কৰয় পৰম গতিক সিটো অৱশ্যে লভয় কৃষ্ণ ভক্তি ভাৱ ভুজ দৈৱ চাই প্ৰীতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব যথা যোগ্য পুজিবা সন্তোষী সহিতে বস্ত্ৰ দৈৱ দিব দান বাচকৰ তুষ্টে প্ৰীতি হুৱে ভগৱান উদনি গদতি কুনি উকৰি কি গণ অৰ্জুন আগত স্বয়ং কহে নাৰায়ণ গীতা পাঠ শেষইটো পাঠ যে কৰিব তেৱেকে পাঠৰ ফল ইজন লভিব গীতা পাঠ কৰি যদি মাহাত্ম নপঢ়ে মিঠাতে কিজন গীতা পাঠ কৰি মহাত্ম কহিতে গীতা পঢ়ে কিম্বা শুনে লভয় পৰম গতি তুতা বৰ্তা জনে নফলে সংসাৰত জয় কিটো জন অৰ্থ শুনি মাহাত্মকে কৰিলে শ্ৰৱণ শুনা সৰ্বজনইটো মহাত্মা গীতাৰ যাৰ প্ৰভাৱে ভোগে তৰয় সংসাৰ গীতাৰ মহাত্মাই মানে সমাপন হৰি হৰি বোলা সৰ্বজনইটো মহাত্মা গীতাৰ যাহাৰ প্ৰভাৱে ভোগে তৰয় সংসাৰ গীতাৰ মহাত্মাই মানে হৰি হৰি বোলা
বাসুদেৱ কৃষ্ণ মাধৱ